নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি থাৰ্ড কাউন্সেলিঙৰ ছিট এলটমেণ্ট আহিব। কাইলৈ পৰা এডমিশ্যন আৰম্ভ হ'ব। 16 তাৰিখৰ পৰা এডমিশ্যন আৰম্ভ হ'ব, 16, 17, 18। এতিয়া যিসকলে কালি কাউন্সেলিং কৰিছিলে তেওঁলোকৰ আজি ৰিজাল্ট আহিছে। ৰিজাল্টৰ আপগ্ৰেড হৈ গৈছে। আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চাই ল'ব পাৰিব। তাৰ বাবে আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত এনেদৰে যিটো পেজ পাব, এই পেজটোত আপোনালোকৰ লেফ্ট ছাইডে আপোনালোকে দেখিছেনে কেইটামান অপশ্যন আছে। ফিল লকিং এণ্ড ছিট এলটমেণ্ট ৰিজাল্ট। ছিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো ওলাই যাব। আপোনালোকে যদি ইনকমপ্লিট আহে তেতিয়া আপোনালোকে পুনৰ লগ আউট কৰি লগ ইন কৰি চাব। কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে আহি যায়। যদি আপোনালোকৰ ছিট এলটমেণ্ট নহয় তেতিয়াহ'লে আপোনালোকে পুনৰ কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু মই এইখিনিতে কৈছোঁ যে কালি বহুতৰ চইচ ফিলিং কৰিবলৈ অপশ্যন অহা নাই, আনএলিজিবল বুলি আহি গৈছে। কিয়নো দুবাৰ যদি আপোনালোকে আপগ্ৰেড কৰি দিয়ে, ITI মোক জনোৱা মতে দুবাৰ আপগ্ৰেড কৰাৰ লগে লগে আপোনালোকে চইচ ফিলিং কৰিব নোৱাৰে। সেয়েহে আপোনালোকে যদি দুবাৰ আপগ্ৰেড কৰিছে তেতিয়াহ'লে আপোনালোকে চইচ ফিলিং কৰিব পৰা নাই। আৰু ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে বহুতে কালি চইচ ফিলিং কৰিব নোৱাৰিলে। তেখেতসকল কাউন্সেলিং প্ৰক্ৰিয়াটোৰ পৰা আউট হৈ যোৱা নাই, কিন্তু তেওঁলোকে আগতেই যিটো কাউন্সেলিং প্ৰক্ৰিয়া কৰি থৈছে, তেওঁলোকে সেইটোৰ মতে ছিট আহি যাব। এডমিশ্যনটো লৈ থৈ আপগ্ৰেড কৰি থৈছে যিহেতু, গতিকে পিছত যিটো থাৰ্ড কাউন্সেলিঙৰ আপগ্ৰেড আহিছে সেইমতে আপোনালোকৰ ৰিজাল্টটো আহি যাব পাৰে। আৰু যদি আপগ্ৰেড নাহে আপোনালোকে পুনৰ আগৰ যিটো ছিট আছে সেই ছিট এলটমেণ্টটোতে থাকি যাব। আৰু যিসকলে এতিয়া নতুনকৈ ছিট পাব তেওঁলোকে গৈ আনফ্ৰিজ কৰাই ল'বগৈ পাৰিব, আপগ্ৰেড কৰাবগৈ পাৰিব ছিটটো। তাৰপিছত আনফ্ৰিজ কৰাই থ'লে আপোনালোকে নেক্সট কাউন্সেলিঙত অংশগ্ৰহণ কৰিব পাৰিব। আৰু বিশেষ আৰু কাউন্সেলিং নাই, মাত্ৰ 2টা কাউন্সেলিং আছে, 4th আৰু 5th ৰাউণ্ড। তাৰপিছত স্পট ৰাউণ্ড অনুষ্ঠিত হ'ব। আগৰবাৰ হৈছিলে কিন্তু ডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই ITI, গতিকে স্পট এডমিশ্যনো অনুষ্ঠিত হ'ব। মই আপোনালোকক যিখন ৰিভাইজ টাইম চিডিউল, সেই টাইম চিডিউলটো মই আপোনালোকক দেখুৱাই দিবলৈ লৈছোঁ। আপোনালোকে কেনেদৰে ৰিজাল্ট চেক কৰিব লাগে সেইটো বিষয়ে আপোনালোক সকলোৱে জানে, কিন্তু মই ৰিভাইজ টাইম চিডিউলটোৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। বহুত কলেজত এতিয়া ক্লাছ আৰম্ভ হৈছে, গতিকে সোনকালে কাউন্সেলিং প্ৰক্ৰিয়াটো শেষ হৈ পেলাই টাইম টু টাইম এতিয়া ITI কৰিবলৈ চাব। এতিয়া বিশেষ এক্সটেণ্ড নকৰে, গতিকে আপোনালোকে যি দুদিন বা যিকেইটা সময় আপোনালোকে এডমিশ্যনৰ কাৰণে ITI প্ৰদান কৰিছে আপোনালোকে সেইকেইটা সময়ত আপোনালোকে ITIত উপস্থিত হৈ আপোনালোকে এডমিশ্যন প্ৰক্ৰিয়াটো অংশগ্ৰহণ কৰক। কাৰণ প্ৰথমবাৰৰ কাৰণে এক্সটেণ্ড কৰা হৈছিলে, কিয়নো বহুতে সেই ITI যিটো এডমিশ্যন প্ৰক্ৰিয়া সেই এডমিশ্যন প্ৰক্ৰিয়াটোৰ বিষয়ে জনা নাছিলে। কিন্তু লাহে লাহে যিহেতু জনা হৈ গ'ল সকলোৱে, সেয়েহে আপোনালোকক মাত্ৰ সময় যিকেইদিন দিব সেইকেইদিনতকৈ এক্সটেণ্ড কৰি দিয়া নহয়। এতিয়ালৈ আপোনালোকৰ 13 ছেপ্টেম্বৰ আজি। কালি চইচ ফিলিংটো হৈ গ'ল, এদিনেই দিছিলে, এক্সটেণ্ড নকৰিলে। 13 ছেপ্টেম্বৰ আজি ৰিজাল্ট ওলাইছে। 16ৰ পৰা 18 ছেপ্টেম্বৰলৈ আপোনালোকৰ এডমিশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। তাৰ বাবে আপোনালোকে ছিট এলটমেণ্টৰ যিটো PDF সেইটো লৈ যাব লাগিব, আৰু অৰিজিনেল ডকুমেণ্ট সকলো লৈ যাব লাগিব, জেৰক্স কপি লৈ যাব লাগিব, চেল্ফ এটেষ্টেড কৰি ফটোগ্ৰাফছ লৈ যাব লাগিব। তাৰপিছত আপোনালোকৰ 19 আৰু 20 ছেপ্টেম্বৰলৈ আপোনালোকৰ চইচ ফিলিং আৰম্ভ হৈ যাব। চইচ ফিলিং কৰিব লাগিব। তেতিয়া তাৰ কাৰণে আপোনালোকে যিসকলে নতুনকৈ ছিট এলটমেণ্ট এতিয়া পাইছে সেইসকলে আনফ্ৰিজ কৰি থৈ আহিব লাগিব। আৰু 23 তাৰিখে ছিট এলটমেণ্টৰ ৰিজাল্ট দিব 4th কাউন্সেলিঙত। গতিকে যদি ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।